হেল্ল' এভৰিৱান, গুড আফটাৰনুন। এইটো ভিডিঅ' এইডোখৰ মানে কালি আবেলিৰে কৰা হৈছিলে। আবেলি 4:30মান বজাতে এয়া পিছফালে এইখিনি থকা জাবৰখিনি জ্বলালোঁ। সদায় জ্বলামকৈ থাকিয়ে যায়, মানে জ্বলাবলৈ নহয়, পাহৰি থাকোঁ, কেতিয়াবা সময়ো নিমিলে। আজি বোলো জ্বলাই লওঁ। সেই জ্বলাই মেলি গা পা ধুই আজৰি হৈ আহিছোঁ। মানে গৰমত গা ধুলেও ধোৱা নোধোৱা একেটা সমানে ঘামি গৈছোঁগৈ। এয়া গা পা ধুই আজৰি হৈ শুনক লৈ আগফালে অকণমান ওলাই গৈছোঁ। তাৰপাছত এইটো আকৌ আজিৰ হয়, কালি আৰু তাৰপিছত ভিডিঅ' কৰিবলৈ নহ'লে, মানে গৰমত মনেই নগ'লে। এইফালে আকৌ আমাৰ মেকুৰীজনী বিস্কুট দিছোঁ খাবলৈ। তাই মানে মাটি দিলে নাখায়, কিবা এটা আকৌ তুলি দিব লাগে, তেতিয়াহে খায়। তাৰপাছত এই চাহ তাহ খাই লৈ কাম বন কৰি বাচনখিনিও ধুই ল'লোঁ। ধুই এয়া কালিয়ে মাছ আনিছিলে। কালি মানে মাছ মাৰি আহোঁতে গধূলিয়ে হ'ল, সেইকাৰণে মাছখিনি হেৰি কৰিবলৈ শুকুৱাবলৈ নহ'লে বা সেই বাচিবলৈও নহ'লে, সময় নহ'ল, মানে গধূলি হ'ল যে, সেইকাৰণে আজি বাচি মেলি শুকুৱাই লওঁ বুলি হালধি অকণমান মিক্স কৰি লৈছোঁ। তাৰপিছত এয়া জুই জ্বলাই লৈ চালনীতে দি লৈছোঁ। এতিয়া যিহেতুকে মাছৰ ছিজন, মাছ মানে মাৰি পায়ে থাকিব, সেইকাৰণে আজি কালি মানে যিকেইটা পাইছিলে সেয়া দুটামান খাই, বাকীখিনি মানে শুকুৱাই লৈছোঁ। এইবোৰ বাচন চাচন জেগাত থৈ ল'লোঁ। থৈ আকৌ এই গৰমত মাছ চাই থাকিব লগা হৈছে। মানে আগবেলাতে বোলো মাছখিনি শুকুৱাই লওঁ, নহ'লে দুপৰীয়া সময়লৈ মানে ইমান বেছি গৰম হয় নহয়, একেবাৰে মনেই নাযায়। সেইকাৰণে আগবেলাতে শুকুৱাই লওঁ বুলি লৈছোঁ। ডাঙৰ মাছতকৈ সৰু মাছবোৰ খাই ভাল লাগে ন। সৰু মাছ এনেকৈ ভাজি খাব পাৰি বা শুকুৱাইও থ'ব পাৰি। আমাৰ পিছে এতিয়া মাছৰ ছিজনত মাছ পালে ডাঙৰ মাছো কেতিয়াবা শুকুৱাওঁ দেই। আপোনালোকক শুকুৱালে দেখাম বাৰু। ঠিক আছে, এইটো ভিডিঅ'ৰ পৰা ইমানতে সামৰণি মাৰিছোঁ।